আজিৰ পাঠৰ কাৰ্যসূচীলৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ অষ্টম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ কবিতা শ্ৰী শ্ৰী শংকৰদেৱ। এই কবিতাটোৰ কবি হৈছে যতীন্দ্ৰনাথ দুৱৰাদেৱ। অসমীয়া জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সমাজ জীৱনলৈ যি বহুমূলীয়া অৱদান আগবঢ়াই থৈ গৈছে তাৰ বাবে তেওঁ সদায়ে স্মৰণীয়। পৰৱৰ্তী যুগৰ কবি সাহিত্যিকসকলেও শংকৰদেৱৰ প্ৰতিভা আৰু অৱদানক সদায় শ্ৰদ্ধাৰে সুঁৱৰিছে আৰু লগতে বিভিন্ন গীত কবিতা প্ৰবন্ধৰ যোগেদি শংকৰদেৱৰ বিশাল অৱদানৰ অৱলোকন কৰিছে। আজি আমি আলোচনা কৰিবলৈ লোৱা কবিতাটো এটা তেনে শ্ৰেণীৰ কবিতা য'ত গুৰুজনাৰ গুণ গৰিমাৰ কথা ব্যাখ্যা কৰা হৈছে, শংকৰদেৱৰ বিশাল প্ৰতিভাক শ্ৰদ্ধাৰে স্মৰণ কৰা হৈছে। এতিয়া আহা আমি কবিতাটো আলোচনা কৰোঁ। কবিতাটোৰ নাম হৈছে শ্ৰী শ্ৰী শংকৰদেৱ। কবি যতীন্দ্ৰনাথ দুৱৰা। কোন দূৰ অতীতৰ ধ্যানমগ্ন যোগী তুমি, তব পুণ্য কিৰণেৰে কৰিলা পবিত্ৰ ভূমি। নিৰলে বজাই বিনা কোন কবি কাননত, স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত। ইয়াত কবিয়ে শংকৰদেৱক এজন বহু যুগ যুগ ধৰি ধ্যান কৰি অহা ধ্যানমগ্ন যোগী বা জ্ঞান তপস্বী বা সংস্কৃতিৰ পূজাৰী ৰূপে কল্পনা কৰিছে। শংকৰদেৱৰ পুণ্য কিৰণেৰে অসম ভূমি পবিত্ৰ কৰা বুলি তেওঁ উল্লেখ কৰিছে। শংকৰদেৱৰ পুণ্য কিৰণ মানে কি হৈছে, যিখিনি তেওঁ ভাল কামৰ জেউতি। শংকৰদেৱৰ ভাল কাম কোনখিনি কাম? শংকৰদেৱে অসমৰ সমাজ বা সংস্কৃতিখন উজ্জ্বল কৰিবলৈ সমাজ বা সংস্কৃতিৰ হকে যিখিনি অৱদান দিলে সেই কামখিনি হৈছে অসমৰ কাৰণে ভাল কাম, যিখিনিয়ে অসম ভূমি পবিত্ৰ কৰিছে বুলি কবিয়ে ভাবিছে। শংকৰদেৱৰ বিশাল প্ৰতিভা আৰু অগাধ পাণ্ডিত্য দেখি কবিৰ মনত প্ৰশ্ন উদয় হৈছে যে শংকৰদেৱে কোন কবিৰ মানস বাগিচাত নিৰলে বীণ বজাই স্বৰ্গৰ বাতৰি পৃথিৱীলৈ আনি দিবলৈ সক্ষম হৈছে। মধুৰ ঝংকাৰ তাৰ গভীৰ উদাৰ সুৰে আজিও উঠিছে বাজি অসমৰ ঘৰে ঘৰে। যি বীণৰ সুৰেৰেই প্ৰেম মন্দাকিনী ধাৰা, অসীম সাধনা বলে নমালা স্বৰ্গৰ পৰা। শংকৰদেৱে সৃষ্টি কৰি থৈ যোৱা সংস্কৃতিৰ মধুৰ ধ্বনি আজিও অসমীয়া জাতীয় জীৱনত, অসমীয়া সমাজত বা অসমৰ ঘৰে ঘৰে অসমীয়া মানুহৰ হৃদয়ে হৃদয়ে প্ৰতিধ্বনিত হৈ আছে। সেই সুৰীয়া সংস্কৃতিৰ মধুৰ সুৰেৰেই গুৰুজনাই সৰগৰ পৰা অসীম সাধনা বলে মানৱ প্ৰেমৰ মন্দাকিনী ধাৰা বা মানৱ প্ৰেমৰ অমৃত বাণী পৃথিৱীলৈ বোৱাই আনিবলৈ সক্ষম হৈছে। বোৱালা ভক্তিৰ সোঁত, দিলা ধৰ্ম, দিলা জ্ঞান, দিলা ভাষা অসমক কৰিলা জীৱন দান। তোমাৰ জীৱনী দেৱ লিখে এনে সাধ্যকাৰ, গোটেই অসম ভূমি বিস্তৃত জীৱনী যাৰ। ভক্তি ধৰ্ম জ্ঞান আৰু ভাষাৰে শংকৰদেৱে অসমীয়া সংস্কৃতিক এক নতুন জীৱন প্ৰদান কৰিছে। অসমীয়া সংস্কৃতিক তেওঁ মহীয়ান কৰি তুলিছে। কবিৰ মতে অসমীয়া জাতীয় জীৱনত শংকৰদেৱৰ অৱদান ইমানেই বিস্তৃত যে তেওঁ জীৱনী লিখাৰ কাৰো সাধ্য নাই বা তেওঁ জীৱনী লিখা কাৰো বাবে সম্ভৱ নহয়। সেইবাবে তেওঁ কৈছে, তোমাৰ জীৱনী দেৱ লিখে এনে সাধ্যকাৰ, গোটেই অসম ভূমি বিস্তৃত জীৱনী যাৰ। অসমৰ ৰীতি নীতি, অসমৰ সদাচাৰ, অসমৰ ধৰ্মভাৱ, অসমৰ ব্যৱহাৰ, সকলোকে তুমি দেৱ সজালা নতুন সাজে, তোমাৰ গৰিমা গীতি হৃদয়ে হৃদয়ে বাজে। অসমৰ ৰীতি নীতি আচাৰ ব্যৱহাৰ ধৰ্মভাৱ এই সকলোখিনি শংকৰদেৱে নতুনকৈ সজাইছে বা নতুনকৈ ৰূপ দিছে
আৰু সেইবাবে তেওঁৰ গৰিমা গীত বা তেওঁৰ গৌৰৱৰ গীত অসমীয়া মানুহৰ হৃদয়ে হৃদয়ে আজিও বাজি আছে বা অসমীয়াৰ হৃদয়ে হৃদয়ে প্ৰতিধ্বনিত হৈ আছে আৰু হৈ থাকিব। এয়াই হৈছে কবিৰ অনুভৱ। বেদ উপনিষদৰ বাছি বাছি ফুল তুলি কত যতনেৰে দেৱ গাঁঠিলা ই মালাধাৰী। ক্ষুদ্ৰ স্বাৰ্থ ভিন ভাৱ আঁতৰাই সৰোবৰ পিন্ধালা ধৰ্মৰ মালা সকলোকে আদৰৰ। বেদ উপনিষদৰ সাৰভাগ উদ্ধাৰ কৰি শংকৰদেৱে অতি যতনেৰে অসমত ভাতৃত্ববোধ আৰু একতাৰে এডাল ধৰ্মৰ মালা গাঁঠিছে। সাম্যমৈত্ৰী ভাতৃত্ববোধ আৰু একতাৰ দোলেৰে গঠা এই ধৰ্মৰ মালাধাৰীত ক্ষুদ্ৰ স্বাৰ্থ ভিন ভাৱ সৰু বৰ এনেবিলাকৰ স্থান নাই। সকলোৱে এই ধৰ্মৰ মালাধাৰী গ্ৰহণ কৰিব পাৰে। কবিয়ে এনেকৈ ভাবে। জ্ঞানী ভক্ত কৰ্মবীৰ অসমৰ ৰত্ন তুমি অশেষ যতনে দেৱ সজালা জনমভূমি। তোমাৰ সাজকে পিন্ধি জননীয়ে উলাহত নিজকে চিনাকি দিয়ে হাঁহি হাঁহি জগতত। কবিতাটোৰ এই শেষৰ শাৰীকেইটাত কবিয়ে শংকৰদেৱক জ্ঞানী ভক্ত কৰ্মবীৰ আৰু অসমৰ ৰত্ন বুলি অভিহিত কৰিছে। কাৰণ গুৰুজনাই অশেষ যতন কৰি অসমখন নতুনকৈ সজাই পৰাই তুলিছে। অসমৰ সংস্কৃতিক এক নতুন ৰূপ প্ৰদান কৰিছে আৰু সেইবাবে তেওঁ কৈছে তোমাৰ সাজকে পিন্ধি জননীয়ে উলাহত নিজকে চিনাকি দিয়ে হাঁহি হাঁহি জগতত। শংকৰদেৱে দি থৈ যোৱা সাংস্কৃতিক সাজ পিন্ধিয়ে বা সাংস্কৃতিক অৱদানেৰে পুষ্ট হৈ আমাৰ অসমখনে বিশ্বৰ আগত নিজকে চিনাকি দিবলৈ সক্ষম হৈছে। এই চিনাকি হৈছে কি মই শংকৰদেৱৰ দেশ। এতিয়া কবিতাটোত থকা কিছুমান কঠিন শব্দৰ অৰ্থ চাওঁ আহা। যোগী, যোগী মানে হৈছে তপস্বী। ঝংকাৰ, ঝংকাৰ মানে ধনী বা নিদান। মন্দাকিনী, মন্দাকিনী মানে গংগা নদী। গংগা নদীৰ যিটো স্বৰ্গত থকা যিটো ভাগ সেই ভাগটোক কয় মন্দাকিনী। সদাচাৰ, সদাচাৰ মানে সজ আচৰণ বা ভাল আচাৰ ব্যৱহাৰ। কৰ্মবীৰ, যিসকল কামত দক্ষ বা কৰ্ম সম্পাদনাত আগৰণুৱা বা কাৰ্যপ্ৰিয় মানুহ সেইবোৰক কয় কি কৰ্মবীৰ। কবিতাটোত কিছুমান শেষৰ ধ্বনি মিল থকা শব্দ আছে। এই শব্দবোৰ চাওঁ আহা। যেনে তুমি, তুমি হ'লে ভূমি। সাজে, বাজে। জ্ঞান, দান। ধাৰা, পৰা। সুৰে, ঘৰে। সদাচাৰ, ব্যৱহাৰ। ইয়াত তলত তালিকাখনত কিছুমান শব্দ দিয়া আছে। এই শব্দবোৰৰ সমাৰ্থক শব্দখিনি আমি কবিতাৰ মাজৰ পৰা বিচাৰি আনিব লাগে। পৃথিৱী, পৃথিৱীৰ সমাৰ্থক হ'ব মৰদ, মৰম, আদৰ। সন্যাসী, যোগী। অন্তৰ, হৃদয়। বাগিচা, কানন। গংগা, মন্দাকিনী। মিঠা, মধুৰ। গৌৰৱ, গৰিমা। এইবাৰ আমি কিছুমান বিপৰীত শব্দ চাওঁ আহা। পবিত্ৰ, অপবিত্ৰ। স্বৰ্গ, নৰক। ধৰ্ম, অধৰ্ম। ক্ষুদ্ৰ, বৃহৎ। হাঁহি, কান্দোন। অতীত, বৰ্তমান। এটা শব্দত প্ৰকাশ কৰা। কেৱল এজন দেৱতাৰ ওচৰত শৰণ লোৱা। এক শৰণ। বিষ্ণুক ভক্তি কৰে যি বৈষ্ণৱ। একে গুৰুৰ শিষ্য হৰিভকত সতীৰ্থ। পিতৃ মাতৃহীন সন্তান ঘাটমাউৰা। সত্ৰ সম্বন্ধীয় সত্ৰীয়া। কবিতাটোৰ কবি যতীন্দ্ৰনাথ দুৱৰা। যতীন্দ্ৰনাথ দুৱৰাৰ বিষয়ে এতিয়া আমি কিছু কথা জানি লওঁ আহা। কবি পৰিচয়। কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হৈছিল 1892 চনত শিৱসাগৰত। তেখেতৰ পিতৃ শ্যামসুন্দৰ দুৱৰা আৰু মাতৃৰ নাম আছিল পুণ্যদা দুৱৰা। 1909 চনত শিৱসাগৰৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰি
1913 চনত স্কটিছ চাৰ্চ কলেজৰ পৰা স্নাতক লাভ কৰে। MA আৰু আইনৰ শ্ৰেণীত তেওঁ নামভৰ্তি কৰিছিল যদিও সম্পূৰ্ণ নহ'ল। ডিব্ৰুগড়ৰ জজ ইনষ্টিটিউচনত শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰা দুৱৰাদেৱে পিছত হনুমান বক্স ৰজমল কানৈ মহাবিদ্যালয়ত অধ্যাপনাও কৰিছিল। বাঁহী আলোচনীৰ দ্বাৰা সাহিত্য জগতত আত্মপ্ৰকাশ কৰা তেখেতৰ ৰচনাৱলীসমূহ হ'ল উমৰ তীৰ্থ, আপোন সুৰ, বনফুল, মিলনৰ সুৰ, মৰমৰ সুৰ আৰু একমাত্ৰ গদ্যপুথি কথা কবিতা। বনফুল কবিতাৰ বাবে 1952 চনত তেখেতে সাহিত্য অকাডেমি বঁটাও লাভ কৰিছিল। 1955 চনৰ গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ সভাপতিৰ আসনো তেখেতে অলংকৃত কৰিছিল। 1964 চনত এইগৰাকী সাহিত্যসেৱীৰ দেহাৱসান ঘটে। এতিয়া আমি কবিতাটোৰ সাৰাংশ ভাগ আলোচনা কৰিম। কবিতাটিত কবি যতীন্দ্ৰনাথ দুৱৰাদেৱে অসমীয়া জাতীয় জীৱনৰ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ গুণ গৰিমা প্ৰকাশ কৰি গুৰুজনাৰ বন্দনা কৰিছে। কবিৰ অনুভূতিত শংকৰদেৱ হৈছে বহু যুগ যুগ ধৰি ধ্যান কৰি থকা এজন ধ্যানমগ্ন তপস্বী, যাৰ পুণ্য কিৰণেৰে অসম ভূমি পবিত্ৰ হৈছে। কবিয়ে ভাবে শংকৰদেৱে যেন কোনো কবিৰ মন বাগিচাত নিৰলে বীণ বজাই স্বৰ্গৰ বাতৰিহে পৃথিৱীলৈ কঢ়িয়াই আনিছে। গুৰুজনাই স্বৰ্গৰ পৰা লৈ অনা অমৃতময় বাণীৰ মধুৰ ধ্বনি আজিও অসমৰ ঘৰে ঘৰে প্ৰতিধ্বনিত হৈ আছে। সেই ধ্বনিৰ মধুৰ সুৰেৰে অসীম সাধনা কৰি শংকৰদেৱে স্বৰ্গৰ পৰা মানৱ প্ৰেমৰ মন্দাকিনী ধাৰা নমাই আনিছে। কবি যতীন্দ্ৰনাথ দুৱৰাৰ মতে ভক্তি, ধৰ্ম, জ্ঞান, ভাষাৰ জৰিয়তে অসমক নতুন জীৱন প্ৰদান কৰা মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ প্ৰভাৱ আৰু প্ৰতিভা অসমত ইমানেই বিস্তৃত যে তেওঁৰ জীৱনী লিখাৰ সাধ্য কাৰো নাই। অসমীয়া সমাজৰ ৰীতি নীতি, ধৰ্ম, সদাচাৰ এই সকলোবোৰ শংকৰদেৱে নতুনকৈ সজালে, যাৰ বাবে গুৰুজনাৰ গৌৰৱৰ গীত অসমৰ সমাজত, অসমীয়াৰ হৃদয়ত সদায়ে বাজি থাকে। বেদ উপনিষদৰ সাৰভাগ উদ্ধাৰ কৰি শংকৰদেৱে যেন ধৰ্মৰ একোডাল মালাহে গাঁঠিছে। ক্ষুদ্ৰ স্বাৰ্থ, সৰু বৰ ভিনভাৱ আঁতৰাই সকলোকে গুৰুজনাই আদৰেৰে এই ধৰ্মৰ মালাডালি পিন্ধাই দিছে। কবিয়ে শ্ৰীমন্ত শংকৰদেৱক জ্ঞানী, ভক্ত আৰু কৰ্মবীৰ বুলি অভিহিত কৰি কৈছে যে শংকৰদেৱৰ সাংস্কৃতিক আৰু সামাজিক অৱদানে আমাৰ অসমখন সুন্দৰকৈ সজালে। গুৰুজনাৰ এই অৱদানখিনিয়ে আজি অসমৰ জাতীয় জীৱনৰ পৰিচয় বহন কৰিছে। কবিৰ ভাৱ অনুসৰি আমাৰ জন্মভূমিয়ে যেন মহাপুৰুষগৰাকীৰ জাতীয় জীৱনলৈ থকা প্ৰচুৰ অৱদানৰ বাবেই হাঁহি হাঁহি জগতৰ আগত নিজকে চিনাকি দিবলৈ সক্ষম হৈছে। এই চিনাকি হৈছে মই শংকৰদেৱৰ দেশ। কবিতাটোৰ সাৰাংশ ভাগ ইমানেই। কবি যতীন্দ্ৰনাথ দুৱৰাদেৱ ৰচিত কবিতা শ্ৰী শ্ৰী শংকৰদেৱ কবিতাটোৰ বিষয়ে ইমান সময় আমি বহুখিনি কথাই আলোচনা কৰিলোঁ। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা তোমালোক নিশ্চয় উপকৃত হ'বা। আৰু শেষত তোমালোক সকলোৰে সুস্বাস্থ্য কামনাৰে আজিৰ পাঠ ইমানতে সামৰণি মাৰিছোঁ।